Hello everyone, welcome to Beauty's Corner. আজি মই এটা ফেষ্টিভেল মেকআপ লুক লৈ আহিছো আৰু এই লুকটো আপোনালোকে একেবাৰে কম সময়তে আৰু সহজে ঘৰতে ক্ৰিয়েট কৰিব পাৰিব। ফাৰ্স্ট মই এপ্লাই কৰিছো প্ৰাইমাৰ আৰু প্ৰাইমাৰৰ কাৰণে মই লৈছো সুগাৰ কসমেটিক্সৰ পোৰ মিনিমাইজিং প্ৰাইমাৰ। নেক্সট মই লৰিয়েলৰ এই আইব্ৰ কিটটো লৈ আইব্ৰ ফিল কৰি লৈছো। আইব্ৰ ফিল কৰা হৈ গল। এতিয়া মই ফাউন্ডেশন এপ্লাই কৰিম আৰু ফাউন্ডেশনৰ কাৰণে মই লৈছো ফেচেছ কানাডা আল্টিম প্ৰো HD ফাউন্ডেশন। এটা বিউটি ব্লেন্ডাৰৰ সহায়ত মই ফাউন্ডেশনখিনি ডেপ ডেপ কৰি ব্লেন্ড কৰি লৈছো। এতিয়া মই কনসিলাৰ এপ্লাই কৰিম আৰু কনসিলাৰৰ কাৰণে মই লৈছো ক্ৰাইলনৰ সুপ্ৰা কালাৰ কনসিলাৰ পেলেট। সেম বিউটি ব্লেন্ডাৰটোৰ সহায়ত মই কনসিলাৰ ব্লেন্ড কৰি লৈছো। Melodies we haven't played. No, I don't want no rest. এতিয়া মই কালাৰ বাৰৰ মেটিফাইং লুজ পাউডাৰ দি বেসটো সেট কৰি লৈছো। Create a song. I don't want to miss a beat. আইশ্যাডো কাৰণে মই লৈছো সুইস বিউটি আইশ্যাডো পেলেট আৰু তাৰ পৰা এটা পিচ কালাৰ লৈ এজ এ ট্ৰানজিশন শেড এপ্লাই কৰিছো আৰু ভালদৰে ব্লেন্ড কৰি লৈছো। নেক্সট মই তাতকৈ অলপমান ডাৰ্ক শেড এটা লৈ ক্ৰিজত এপ্লাই কৰিছো আৰু ভালদৰে ব্লেন্ড কৰি লৈছো। এতিয়া এই শিমাৰ পিচ কালাৰটো মই ফিংগাৰৰ সহায়ত ক্ৰিজত এপ্লাই কৰিছো। এতিয়া মই সেম আইশ্যাডো পেলেটৰ পৰা এটা ব্ল্যাক শেড লৈ লোৱাৰ লেশ লাইনত এপ্লাই কৰিছো। Turn us to thousands and we'll grow in number. আৰু যেটো শেড মই এজ এ ট্ৰানজিশন শেড এপ্লাই কৰিছিলো সেই শেডটো ইয়াৰ ওপৰত এপ্লাই কৰিছো। নেক্সট মই এপ্লাই কৰিছো আইলাইনাৰ আৰু আইলাইনাৰৰ কাৰণে মই লৈছো লেকমি এবছলিউট আইলাইনাৰ। আইলাইনাৰ এপ্লাই কৰা হৈ গল। এতিয়া মই মাস্কাৰা এপ্লাই কৰিম আৰু মাস্কাৰাৰ কাৰণে মই লৈছো মেবেলিনৰ টোটেল টেম্পটেশ্যন মাস্কাৰা। আপাৰ লেশেছ আৰু লোৱাৰ লেশেছত মই এপ্লাই কৰি লৈছো। কন্টুৰিঙৰ কাৰণে মই লৈছো সুগাৰ কন্টুৰ ডি ফৰ্স ফেস পেলেট। তাৰ পৰা মই চিকছত জ লাইনত নোজ আৰু ফৰহেডত কন্টুৰিং কৰি লৈছো। The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't want to waste what's left. ব্লাছৰ কাৰণে মই সেম পেলেটৰ পৰা এই মিউটেড পিংক শেডটো লৈছো। Wastelands through the highways till my shadow turns to sun rays. নোজ কন্টুৰিং কৰা হোৱা নাছিল, সেইকাৰণে নোজ কন্টুৰিং কৰি লৈছো। হাইলাইটাৰৰ কাৰণে মই লৈছো মিছ ৰোজ হাইলাইটাৰ। প্ৰথমতে মই ব্ৰাউ বন হাইলাইট কৰি লৈছো, তাৰপিছত চেক বন, ফৰহেড, ব্ৰিজ অফ দি নোজ, কিউপিড বো, চিন হাইলাইট কৰি ললো। হাইলাইটাৰ লগোৱা হৈ গ'ল। এতিয়া একেবাৰে শেষত মিছ ক্লেৰ মেকআপ ফিক্সিং স্প্ৰে দি মেকআপটো লক কৰি দিছো। এইটোৱে আছিল আজিৰ চিম্পল এণ্ড ইজি ফেষ্টিভ লুক। যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু যদিহে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু সাইডত থকা বেল আইকনটো হিট কৰি ৰাখিব যাতে মই আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ অতি সহজে পায়।